হেল্ল' গাইজ গুড মৰ্ণিং সকলোকে মোৰ নতুন এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ বৰ্তমানে উঠিলোঁ উঠি পেলাই বহিছোঁ অলপ মানে কালি ৰাতি খোৱা দেৰি হ'ল অলপ অফিচৰ পৰা অহা দেৰি হৈছে ত' সেইকাৰণে ভাত পানী খাওঁতে কৰোঁতে আপোনাৰ 11টা 11:30 বাজি গ'লগৈ ত' আৰু গৰম বহুত পৰিছে একদম তাত শুব নোৱাৰি এই ৰাতিপুৱা আপোনাৰ অকণ ঠাণ্ডা পৰে মানে বতাহটো মাৰে কিন্তু ৰাতি বহুত গৰম ডাবুল ডাবুল ফেন এতিয়া ছিংগুল ফেনে কাম নকৰা হৈ গৈছে বহুত গৰম পৰিছে ৰাতি ত' প্লাছ এতিয়া উঠি পেলাই ব্ৰাছ চাছ কৰি তাকে অলপ বহিছোঁ অলপ আপোনালোকৰ লগত আহোঁ কথা পাতোঁ কেনেকুৱা কি আৰু আপোনালোক দেখুৱাই আছোঁ বাহিৰৰ পৰিৱেশটো চাবচোন কেনেকুৱা পায় এইটো চাওক বাহিৰৰ পৰিৱেশ ত' পোহৰ দেখাই নাপায় ইয়াৰ পৰা আপোনাৰ বহুত দূৰত আছে একদম সেইফালৰ পৰা দেখাব লাগে এইবিলাক ওখ ওখ বিল্ডিংবিলাক দেখিছে বিল্ডিং চাওক কিমান ওখ ওখ বিল্ডিং এনেকুৱা চাটত মানুহ গা পা ধুই আদি আছে এইবিলাক গলি হয় তাৰপিছত সেইটো পৰিৱেশটো তলত এইবিলাক মানুহ অহা যোৱা কৰে মই মানে আপোনাৰ ছেকেণ্ড ফ্ল'ৰত থাকোঁ আৰু প্লাছ বাহিৰা আৰু এটা পৰিৱেশ দেখুৱাই আছোঁ পিছফালৰ এইটো গোটেইটো দেখুৱাই আছোঁ মই আপোনালোকক সেইটো চব সেউজীয়া পৰিৱেশটো দেখিছে সেউজীয়া মানে কি গছ গছনি কেইটামান আছে মানে তাকে সেউজীয়া বুলি ক'ব লগা হয় আৰু এইবিলাক লেতেৰা বহুত ত' ভিডিঅ'টো কেনেকৈ পালে চাব কমেণ্ট কৰিব মই ডেইলি ব্লগ দিবৰ কাৰণে চেষ্টা কৰি আছোঁ মানে আপোনাৰ টপিক কিছুমান পোৱা নাযায় ডেইলি ব্লগ দিবৰ কাৰণে আৰু পালেও মানে আমাৰ টাইমটো পোৱা নাযায় সেইটো কাৰণে যিমানখিনি পাৰোঁ চেষ্টা কৰোঁ আপোনালোকৰ আগত আগবঢ়াবলৈ তাকে আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাওঁ আৰু লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব ফ'ল' চব খোজ কৰি দিব য'ত যি আছে যোনে ফেচবুকত চাই আছে ফ'ল' কৰি দিব যোনে ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই